নমস্কাৰ, মই কৃষ্ণই আপোনালোকৰ আগত পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যিটো ভিডিঅ' সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত বনাইছোঁ। আপোনালোকে চাওক, শেষলৈকে চাওক আৰু চাই কমেণ্ট নিশ্চয় কৰিব, যাতে মই আকৌ পুনৰ নতুন ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত হওঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, আৰু যদি মই নতুন নতুন ভিডিঅ' পাই থাকিব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব নিশ্চয় কৰিব। এতিয়া চাওক মোৰ নতুন ভিডিঅ'। আপোনালোকে বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিত অসম আৰু ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন ঠাইতে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছে। এই পৰিস্থিতিটো এটা ভয়ানক পৰিস্থিতি হ'বলৈ গৈ আছে। গতিকে আপোনালোকে যাতে এইখিনি সময়ক নিজকে চৰকাৰে যিখিনি নিয়ম নীতি পালন কৰিব কৈছে সেইখিনি সময়ত আপোনালোকে সেই ধৰণে নিয়ম নীতি পালন কৰে। আৰু চাওক, যাতে এইখিনি সময়তে যদি আমি নিজক নিজে সাৱধান নকৰোঁ তেতিয়াহ'লে এটা বহুত ডাঙৰ বিপদলৈ আমি গৈ আছোঁ। আমাৰ অসমখন সুন্দৰ হৈ আছে আৰু সুন্দৰ হৈ থাকিবলৈ দিয়ক, ইয়াক বিপদত আৰু নেপেলাব। আৰু আপোনালোকক মই এটা কথা কওঁ, যাতে কাইলৈৰ পৰা যেতিয়া লকডাউন ঘোষণা কৰিছে আপোনালোকে যাতে এইখিনি সময়ত আপোনাৰ নিজকে ঘৰৰ ভিতৰত ৰাখক। ঘৰৰ ভিতৰত নিজৰ মনোৰঞ্জক কিছুমান কাম কৰক, নিজকে ভাল লগা কামত ব্যস্ত ৰাখক, যাতে আপোনালোকে এইখিনি সময় আমনিদায়ক হৈ নপৰে। সেইখিনি কাম কৰক আৰু এনেকুৱা কাম নকৰিব যিখিনি আপোনালোকে এই বেমাৰক আমি বাঢ়িবৰ কাৰণে সুবিধা কৰি দিওঁ। এনেকুৱা ধৰণৰ কাম নকৰিব। আৰু ইজনে সিজনৰ লগতে বহুত বেছি একেলগে গোট নাখাব। যদিহে প্ৰয়োজন নহয় তেনেহ'লে সকাম নিকামৰ পৰা বিৰত থাকক। যদি অত্যাধিকেই প্ৰয়োজন হৈছে, ধৰক মৃতকৰ কৰ্মখিনি নকৰিলে যেতিয়া নহ'ব, সেইখিনি আপোনালোকে আনুষ্ঠানিক নিয়ম এটা কৰি পেলাই ৰাখি দিয়ক, যাতে পাছত আপোনালোকে যিখিনি কৰিব লাগে সেইখিনি আপোনালোকে বহুলভাৱে কৰিব পাৰিব। আৰু বিয়া সবাহ যদি বৰ্তমান নকৰিলেও হয় তেনেহ'লে বৰ্তমান ডেট নল'ব। এইখিনি মোৰ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। আপোনালোকে চিন্তা কৰি চাওক, যদি আমি জীয়াই নাথাকোঁ তেনেহ'লে আমাৰ এইখিনি কৰ্ম কৰাৰ কোনো অৰ্থই নাথাকিব। যদি এটা জানি বুজি যদি আমি ভুল কৰোঁ তেনেহ'লে আমাৰ পাছৰ জেনেৰেশ্যনে আমাক বহুত বেয়া পাব আৰু ক্ষমা কৰিব নোৱাৰিব। সেইকাৰণে আমি যদি বুজিছোঁ যদি কথাখিনি, তেতিয়াহ'লে আমি নিশ্চয় নিজকে বচাম আৰু আনকো বাচিবলৈ সুবিধা কৰি দিম আৰু আমাৰ পাছৰ জেনেৰেশ্যনকো বচাম। গতিকে আপোনালোকে এইখিনি কথা ভালদৰে শুনক, বুজক আৰু চাওক। যদি বাহিৰৰ পৰা যদি কোনোবা বাহিৰৰ ৰাজ্যৰ পৰা যদি বৰ্তমান অসমলৈ কোনোবা আহিছে তেনেহ'লে তেওঁলোকে নিজৰ ঘৰতে 14 দিনলৈকে বন্দী কৰি ৰাখক। বেয়া নাপাব সেইখিনি কাম কৰাৰ বাবে। নিজকে 14 দিনলৈকে যদি নিজে কোনো অসুস্থতা অনুভৱ নকৰে তেতিয়াহ'লে আপোনালোকে মুক্ত মনেৰে ঘূৰি ফুৰিব পাৰিব। যদিহে 14 দিনৰ ভিতৰত আপোনালোকে অসুস্থতা অনুভৱ কৰিছে তেনেহ'লে আপোনালোক ডাক্তৰৰ ওচৰত যাওক। ডাক্তৰে যি পৰামৰ্শ দিয়ে সেই পৰামৰ্শ গ্ৰহণ কৰক। আপোনালোকে সহযোগ কৰক। যদিহে আপোনালোকে সহযোগ কৰে, নিজৰ লগতে আপোনাৰ আত্মীয়জনক বচাব পাৰিব। যদিহে আত্মীয়জনক বচাব খুজিছে, আপোনাৰ আপোনজনক যদি বচাই ৰাখিব খুজিছে তেনেহ'লে এইখিনি নিয়ম কানুন পালন কৰাটো খুবেই জৰুৰী। আৰু যেনেধৰণে চৰকাৰে চাফ চিকুণতা অৱলম্বন কৰিবলৈ কৈছে সেইখিনিও আপোনালোকে কৰক। আৰু যদিহে নাহিলেও হয়, কোনোবা বহিৰাগত ৰাজ্যত যদি কোনোবা লোক আছে তেনেহ'লে যদি আপোনালোক নাহিলেও আপোনালোকৰ একো অসুবিধা নহয়, তেনেহ'লে আপোনালোক তাতেই ভালকৈ থাকক, সুস্থ হৈ থাকক। আমি বিচাৰোঁ যে সকলো সুস্থ হৈ থাকক, কিয়নো সুস্থ হৈ থাকিলেহে আপোনালোকে আকৌ পাছত মুক্ত মনেৰে ঘূৰিব পাৰিব। এইখিনি সময়ত যদি আমি নিজক বচাব নোৱাৰোঁ, অলপ সময় বুলি এইকাৰণেই কৈছোঁ যাতে আমি অলপ সময় বুলি ভাবি লওঁচোন, যাতে অলপ সময়ৰ ভিতৰতে সকলো ঠিক হৈ যায়। সেইটোকে চিন্তা কৰিছোঁ, ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকেও সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে এইখিনি সময় ভাল হৈ যায়, আমাৰ অসমখন কেতিয়াও বিপদত নপৰে আৰু নিজকে বচোৱাৰ লগতে আমি গোটেই দেশখনকে যাতে বচাব পাৰোঁ। এইখিনি কথা আপোনালোকে ভালদৰে মনত বহুৱাওক। আৰু যিজনে বুজি পোৱা নাই তেখেতসকলক বুজাওক, যাতে এইটো কিহৰ কাৰণে দিব লগা হৈছে। এইটো কোনো আন্দোলনৰ বন্ধ নহয় যাতে বন্ধ খোলাৰ লগে লগে আমি হুৰ মূৰ কৰি ওলাই যাম। এইটো বন্ধ হৈছে আমাৰ নিজৰ কাৰণে দিয়া বন্ধ, আমি নিজে বাচি থাকিবৰ কাৰণে দিয়া বন্ধ। গতিকে আমি নিজক বচাবৰ কাৰণে আমি চেষ্টা কৰোঁ যাতে নিজেই বচাওঁ, লগতে আৰু 10জনক বচাওঁ আৰু গোটেই ৰাজ্যখনক, পৃথিৱীখনক, দেশখনক যাতে আমি বচাব পাৰোঁ। এইখিনি কথা ভালদৰে আপোনালোকে বুজি লওক। চাওক, এইটো এটা এনেকুৱা ধৰণৰ খুচুৰা ৰোগ, ইজনৰ পৰা সিজনলৈ বহুত সোনকালে বাগৰি যায়। সেইকাৰণে চৰকাৰে এনেকুৱাখিনি পদক্ষেপ ল'বলৈ বাধ্য হৈছে। অলৰেডি বহুকেইখন ৰাজ্যত, আমাৰ ভাৰতৰ বহুকেইখন ৰাজ্যত লকডাউনৰ ঘোষণা হৈ গৈছে আৰু ৰেল সেৱা বন্ধ হৈ গৈছে। গোটেইখিনি অকল আমাৰ ভালৰ কাৰণে এইখিনি কৰা হৈছে। গতিকে এইখিনিত যাতে আপোনালোকে সহযোগ কৰে, যাতে এইখিনিত আপোনালোকে চৰকাৰে দিয়া নিয়ম কানুন আপোনালোকে
পালন কৰে। আৰু এটা কথা, এইখিনি অত্যাৱশ্যকীয় সেৱাখিনি খোলা ৰাখিছে, যাতে ফাৰ্মাচী খোলা ৰাখিছে, বেংক খোলা ৰাখিছে, দোকান খোলা ৰাখিছে, যাতে আপোনালোকে এইখিনি বিপদৰ মুহূৰ্তত আপোনালোকেও বস্তুৰ অত্যাধিক মূল্য বৃদ্ধি কৰি নিদিয়ে, এইখিনি কথাও যাতে সকলোৱে খেয়াল ৰাখে। আৰু যাতে এসোপা বস্তু কিনি আনি গেডাৰিং কৰাৰো কোনো প্ৰয়োজন নাই। দোকান খোলা থাকিব যিহেতু, আমি 2-এপদকৈ বস্তু আনি থাকিলেও হ'ব। গতিকে সৰহকৈ বস্তু আনি গোটাই থৈ পেলাই অত্যাৱশ্যকীয় নাটনি সৃষ্টি কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে আৰু দোকানদাৰসকলকো কওঁ যে আপোনালোকেও সুবিধা বুজি যাতে বস্তুবিলাকৰ দাম বঢ়াই নিদিয়ে, কিয়নো দিন হাজিৰা কৰা মানুহখিনি এইকেইদিন সময়ত বহুত অসুবিধাত পৰিব। গতিকে আপোনালোকেও সহযোগ কৰিব সেইখিনিতে। গতিকে নহ'লে তেওঁলোকৰ বিপদৰ পৰা উদ্ধাৰ হ'ব লাগিব। আৰু যদি কেনেবাকৈ আমাৰ অসমত এইখিনি পৰিস্থিতিৰ সৃষ্টি হ'বলৈ হয়, তেতিয়াহ'লে বাচিতে আমি কোনোৱেই নাথাকিম, কিয়নো আমাৰ অসমত এনেকুৱা ধৰণৰ চিকিৎসালয়ত সুবিধা নাই, যাতে উন্নত মানৰ সুবিধা নাই, যাতে আমি বহুতখিনি ৰোগীক একেলগে ৰাখিব পৰা যাব, চিকিৎসা দিব পৰা যাব। গতিকে আমি হোৱাৰ আগতেই আমি যদি ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰোঁ, তেনেহ'লে আমাৰ বহুত বিপদ আহি আছে। গতিকে সেইকাৰণে আপোনালোকে যাতে বিপদত এই ৰোগৰ পৰা আক্ৰান্ত হোৱাৰ আগতেই আপোনালোকে তাক পঠিয়াই দিব পাৰে। আমি যাতে কৰোণা ভাইৰাছক অসমত সোমাবলৈ নিদিওঁ, সেই পণ আমি যদি মানি লওঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ অসম সুন্দৰ হৈ থাকিব। আৰু প্ৰতিখন ৰাজ্যই যদি তেনেধৰণে মানি লয়, নিশ্চয় নিজৰ মানুহখিনিক আমি সুস্থ কৰি ৰাখিব পাৰিম। আৰু এদিন সকলোৱে আমাক ক'ব যে আমাৰ অসমৰ মানুহখিনি সঁচাই শিক্ষিত আৰু তেওঁলোক সঁচাই বুজা মানুহ, তেওঁলোকে নিজক বচাব পাৰিলে। ধন্যবাদ। এইখিনি কথা মোৰ ক'ব লগা আছিলে, যাতে আপোনালোকে সকলো চৰকাৰী নীতি নিয়ম পালন কৰি এইকেইদিন আপোনালোকে যিমান দিনলৈকে হওক যেনেধৰণে দিয়ে তেনেধৰণে লাগিলে আপোনালোকে খোৱাতেই অকণমান অসুবিধা হওক, যেনেকৈ কৈছে তেনেকৈ আপোনালোক ভিতৰত থাকক। আমি যদি সুস্থ হৈ থাকিব পাৰিম আৰু কেইদিনৰ পাছত আমি নিজেই মুক্ত মনেৰে ঘূৰিবও পাৰিম, ফুৰিব পাৰিম, ভাল ধৰণে খাবও পাৰিম। গতিকে অলপ দিন সময় আপোনালোকে ধৈৰ্য ধৰক, সাহসেৰে কাম লওক, ধৈৰ্যৰে কাম লওক, নিশ্চয় ভাল হ'ব। আৰু সকলোকে সহযোগ কৰিব, চৰকাৰকো সহযোগ কৰিব। আমি নিজৰ মনত নিজে পণ লওঁ, যাতে আমি ৰাজ্যখনক ভাল কৰি ৰাখিব পাৰোঁ। ধন্যবাদ। জয় আই অসম।